না আমি কেতিয়াও ভবা নাছিলো যে আমি ইমান এটা ডাঙৰ মহাপলয় আমি সন্মুখীন হ'বলগীয়া হ'ব। যেতিয়া আমি গাঁওবিলাকলৈ গৈছো সঁচা কথা ক'বলৈ গ'লে চকুত চকু পানী ওলাই যায়। কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা পানীৰ বটলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। মই কালি আপোনাৰ যিসমূহ ঠাইত কালি মই ঘূৰিলো এনে কিছুমান ঠাইত পাইছোগে মই সৰু সৰু ছোৱালীয়ে মোৰ ওচৰলৈ সুধিছে যে দাদা বিস্কুট পেকেট এটা খাবলৈ দিব নেকি? তাতকৈ আৰু আমাৰ জীৱনৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা। আমি জমিয়ত উলেমাই হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছো, এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া অসমীয়া হিন্দু মুছলমান কৰা সময় নহয়। মই সামাজিক মাধ্যমত দেখা পাইছো যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছো যে মিয়াখেদা নেতা চিটু বৰা ক'ত গ'ল এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছো। গৰিহণা দিছো আমি গৰিহণা দিছো কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ এই বিশ্বত জীয়াই থকা বা অসমত জীয়াই থকা বা অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু আটাইতকৈ ইমান দুখৰ মাজত আছো যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছো যে হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে, হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্দ্ৰকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকে আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকে ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। গতিকে আমি এটাই ভাবো বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰো।